দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে ধুবুৰী প্ৰেছ ক্লাব। দুৰ্বৃত্তৰ আক্ৰমণৰ লক্ষ্য হ'ল ধুবুৰী প্ৰেছ ক্লাব। ধুবুৰী প্ৰেছ ক্লাবত বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই প্ৰৱেশ কৰি এফালৰ পৰা বয় বস্তু তথা বিভিন্ন সামগ্ৰী ধ্বংস কৰি উঠাও হৈছে। জানিব পৰা মতে প্ৰেছ ক্লাবটোত প্ৰৱেশ কৰা দুৰ্বৃত্তই প্ৰেছ ক্লাবৰ বেনাৰ চিঙাৰ লগতে টিভি, কেৰম বোৰ্ড আদি ভাঙি লণ্ডভণ্ড কৰিছে। তদুপৰি প্ৰেছ ক্লাবত থকা স্বামী বিবেকানন্দৰ ফটো ফালি চূড়ান্ত অপমান কৰিছে। দুৰ্বৃত্তৰ দলটো প্ৰেছ ক্লাবৰ পাছফালৰ দুৱাৰেৰে প্ৰৱেশ কৰি এইদৰে ভিতৰৰ সামগ্ৰীসমূহ লণ্ডভণ্ড কৰি পিছত ওলাই যোৱাৰ সময়ত বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি থৈ যায়। প্ৰেছ ক্লাবৰ বিভিন্ন নথি-পত্ৰৰ লগতে অন্যান্য সামগ্ৰী থকা এটা ষ্টীলৰ আলমিৰাৰো দুৰ্বৃত্তৰ দলটোৱে ক্ষতিসাধন কৰিছে। অৱশ্যে এই দলটোৱে কোনো সামগ্ৰী চুৰি কৰা নাই। সেয়ে তেওঁলোকে প্ৰেছ ক্লাবৰ ক্ষতি কৰাৰ উদ্দেশ্যৰে প্ৰৱেশ কৰি এই কাম কৰা বুলি সন্দেহ কৰা হৈছে। শুকুৰবাৰে প্ৰেছ ক্লাবৰ বিষয়ববীয়াই ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় ধুবুৰী আৰক্ষী। এই ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ ধুবুৰীতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অতিকৈ দুৰ্ভাগ্যজনক, ধুবুৰী প্ৰেছ ক্লাবত আজি এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে। আমি যেতিয়া প্ৰেছ ক্লাবত সোমাওঁ তেতিয়া প্ৰেছ ক্লাবৰ বয় বস্তুকে আদি কৰি বিভিন্ন ধৰণৰ যি খেলাৰ বয় বস্তু আছিলে, টিভি আছিলে, সমগ্ৰ বয় বস্তু লণ্ডভণ্ড কৰি থৈ গৈছে। চেয়াৰ টেবুল চব লণ্ডভণ্ড কৰি থৈ গৈছে। আৰু তাৰ লগতে আমি এটা বস্তু প্ৰত্যক্ষ কৰিছোঁ যে আমাৰ প্ৰেছ ক্লাবৰ যোনটো ষ্টীল আলমিৰা আছিলে, সেই আলমিৰাটো যোনটো লক হয়, সেই লকটোও ভাঙাৰ চেষ্টা কৰিছিলে। আলমিৰাৰ ভিতৰত যথেষ্টখিনি লাগতিয়াল আমাৰ বয় বস্তু আছিলে আৰু তাৰ লগতে বহু গুৰুত্বপূৰ্ণ ফাইল পত্ৰ আদিও আছিলে। আৰু আচৰিত কথাটো হ'ল যে আমাৰ প্ৰেছ ক্লাবৰ পৰা এই ঘটনা সংঘটিত হোৱাৰ লগত কোনো চুৰি হোৱা নাই, কিন্তু সেই ঘটনাটোৱে আমাক অতিকৈ চিন্তনীয় কৰি তুলিছে। আচলতে কোনো ব্যক্তিয়ে পৰিকল্পিতভাৱে এই ঘটনা কৰা বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আৰু ইয়াৰ পিছফালে কোনো ধৰণৰ এটা পৰিকল্পনা থাকিব পাৰে, ভয় ভাবুকি হয়তো আমাক দেখুৱাব পাৰে আৰু এটা ষড়যন্ত্ৰমূলক ঘটনা হ'ব পাৰে বুলি আমি সন্দেহ কৰিছোঁ। প্ৰেছ ক্লাবৰ যোনটো আমাৰ লগত থকা আমাৰ যোনটো সন্মান, সেই সন্মানক আঘাত কৰা হৈছে। বিবেকানন্দৰ ফটোক অপমান কৰা হৈছে, বেনাৰ ছিঙি দিয়া হৈছে। আৰু এনেধৰণৰ ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰক্ষী ইতিমধ্যে আহিছিলে, তো আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে। আৰু আচৰিত কথাটো হ'ল যে পিছফালৰ দৰ্জা দি সোমাইছে আৰু পিছফালৰ দৰ্জাটো যাৱাৰ সময়তে সেই দৰ্জাটো আকৌ বাহিৰৰ পৰা চিটখিনি মাৰি দিছে। আমি যেতিয়া সন্মুখৰ ফালৰ পৰা সোমাইছোঁ, যেতিয়া আমি পিছফাললৈ যাবলৈ চেষ্টা কৰিছোঁ, তেতিয়াহে আমি চাইছোঁ যে পিছফালৰ দৰ্জাটো বন্ধ। আমি তাকে বিচাৰিছিলোঁ যে সোমাল কোনফালেদি চোৰ। আৰু এয়া আচলতে চুৰি কাণ্ড নে কোনো দুষ্কৃতিকাৰীয়ে সম্পূৰ্ণৰূপে ষড়যন্ত্ৰমূলক এই ঘটনা কৰিলে, সেয়া একে ভাবিবলগীয়া কথা। যি কি নহওক, ধুবুৰী প্ৰেছ ক্লাব ধুবুৰীৰ এক গৌৰৱময় এক সন্থা। এই প্ৰেছ ক্লাবৰ সৈতে বহু মান্য গণ্য ব্যক্তি জড়িত হৈ আছে। বহু ৰিটায়াৰ্ড প্ৰিন্সিপাল আছে, ৰিটায়াৰ্ড ডক্টৰ আছে, বহু শিক্ষাবিদ আছে, বহু সমাজকৰ্মী আছে। আমি এই যি ঘটনা সংঘটিত হ'ল, এই ঘটনাই আমাৰ অকল সাংবাদিকসকল নহয়, আমাৰ সচেতন মহলকো যথেষ্ট অপমান কৰিছে বুলি আমি ভাবোঁ। আৰু ইয়াৰ এক উচিত প্ৰত্যুত্তৰ আমি বিচাৰোঁ। আৰক্ষী আহিছে, আৰক্ষীৰ ওপৰত আমাৰ পূৰ্ণ আস্থা আছে। আমি দাবী কৰিছোঁ যে এই ঘটনা যিসকলে সংঘটিত কৰিলে তেওঁলোকক অনতিপলমে কৰা হওক। ধুবুৰী প্ৰেছ ক্লাবৰ যি কাৰ্যালয় ধুবুৰী চহৰৰ 1 নম্বৰ ৱাৰ্ডত অৱস্থিত, আমি তেঁতুলতলা বুলি কওঁ, ইয়াতে প্ৰেছ ক্লাবৰ কাৰ্যালয় আছে। আৰু আমি আজি গম পালোঁ যে প্ৰেছ ক্লাবৰ যিখিনি কাৰ্যালয়ৰ যিখিনি আচবাব পাতি আছে, কাৰ্যালয়ৰ দৰকাৰী বহু কাগজ পাতি আছে, তাৰপিছত আৰু বিভিন্ন যিখিনি সামগ্ৰী আছে সেইবোৰ লণ্ডভণ্ড হোৱা বুলি আমি নিজে প্ৰত্যক্ষ কৰিলোঁ। আৰু এয়া সঁচাকৈ খুবেই গৰিহণাৰ যোগ্য। আমি ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ ফালৰ পৰা আমি এই কাৰ্যক আমি গৰিহণা দিছোঁ। দুষ্কৃতিকাৰীয়ে কি উদ্দেশ্যত এই কাৰ্য কৰিলে সেয়া আমি হয়তো এতিয়া ক'ব নোৱাৰিম। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে।
যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম